ওম নমঃ শিৱায় স্বাগতম জনাইছো আপোনালোকক এটি গুৰুত্বপূৰ্ণ আৰু আপুনি কেতিয়াও জীৱনত দেখা নোপোৱা এটি বিশেষ ভিডিঅ'লৈ কাৰণ এই ভিডিঅ'টোত যিখিনি কথা আপুনি জানিব পাৰিব সেই কথাখিনিয়ে আপোনাৰ ভৱিষ্যত সলনি কৰিব বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই ভিডিঅ'টো বহুতে বেছি গুৰুত্বপূৰ্ণ আপোনাৰ ৰাশি যদি বৃশ্চিক হয় তেতিয়াহ'লে আপুনি এইটো জানিব পাৰিব যে আপুনি আপোনাৰ জীৱনত আজিলৈকে যিমানখিনি দুখ কষ্ট সহ্য কৰিবলগীয়া হৈছে তাৰ মূল কাৰণ কি আপুনি কোনখিনি মানুহৰ পৰা নিজক বচাই ৰাখিব লাগিব নহলে সেইখিনি মানুহেই এটা সময়ত গৈ হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে ইয়াৰ উপৰিও আপোনাৰ জীৱনৰ কোনখিনি সময়ত আপুনি সফলতাৰ মুখ দেখিবলৈ পাব এই সকলোবোৰৰ বিষয়ে লগতে আপুনি কেনেকৈ আপোনাৰ জীৱনৰ এই দুখ কষ্টখিনিৰ পৰা নিজকে আঁতৰাই আনিব পাৰিব সেই সকলোবোৰৰ বিষয়ে বিতংকৈ এই ভিডিঅ'টোত আপুনি জানিব পাৰিব এক প্ৰকাৰে ক'বলৈ গ'লে আপোনাৰ জীৱন সলনি কৰিব পৰা এটা ভিডিঅ' আপুনি এই মুহূৰ্তত চাই আছে এই ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সেই সৰু ছবিটো চুই দিব কাৰণ এনেকুৱা ধৰণৰ প্ৰত্যেকটো ভিডিঅ' আপোনাৰ লাইফৰ বহুতো বেছি ডাঙৰ হয়তো চেঞ্জ কৰিব পাৰে এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়ো বৃশ্চিক ৰাশিৰ অধিপতি হৈছে সেনাপতি মংগল আৰু চন্দ্ৰমা মংগলতকৈ তলত থাকে আৰু সেই কাৰণে এই ৰাশিৰ মানুহে চিন্তা বহুত বেছি কৰে ইয়াৰ অৰ্থ এইটোৱে যে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে কেতিয়াও এটা কামত ভালদৰে একাগ্ৰ হৈ কাম কৰিব নোৱাৰে তেওঁলোকৰ মন বেলেগ এটা কামৰ প্ৰতিও সেই একেটা সময়তে বিচলিত হয় মংগল গ্ৰহ বৃশ্চিক ৰাশিৰ যিহেতু মালিক সেই কাৰণে এই ৰাশিৰ মানুহে চিন্তা বহুত বেছি কৰে অভাৰ থিংকিং বুলি যে কয় সেই অভাৰ থিংকিং এই ৰাশিৰ মানুহে বহুত বেছি কৰা দেখিবলৈ পোৱা যায় আৰু এওঁলোকে বেলেগৰ কথা বেছিকৈ শুনা দেখিবলৈ পোৱা নাযায় বৃশ্চিক ৰাশিৰ মানুহবোৰ বহুতে বেছি মৰমীয়াল হয় কাইণ্ড হাৰ্টেড হয় কিন্তু এওঁলোকৰ যেতিয়া কিবা এটা কথাত খং উঠিব বা কাৰোবাৰ প্ৰতি যদি এওঁলোকে কিবা এটা বেয়া দেখে যেতিয়া এওঁলোকে কথা ক'বলৈ আৰম্ভ কৰিব তেতিয়া কাৰো মুখলৈ নাচায় কাৰণ মংগল পাপী গ্ৰহ বুলি কোৱা হয় আৰু মংগল যিহেতু সেনাপতি আৰু সেনাপতিয়ে কেতিয়াও পিছলৈ নাথাকে সদায় আগবাঢ়ি গৈ যিকোনো কথা কৈ দিয়ে বা যিকোনো কাণ্ড কৰি দিয়ে সেইকাৰণে এই বৃশ্চিক ৰাশিৰ লোকসকলেও যেতিয়া কথা ক'বলৈ আৰম্ভ কৰে কি কয় কেনেকৈ কয় হয়তো তেওঁলোকে পাছতহে অনুশোচনা কৰে চাবলৈ গ'লে বৃশ্চিক ৰাশিৰ মানুহবোৰে কাৰো সৈতে কোনো ধৰণৰ তৰ্কাতৰ্কি বা কাজিয়া পেচালত লিপ্ত নহয় কিন্তু যদিহে কোনোবাই তেওঁলোকৰ লগত তেনেকুৱা ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকে কিন্তু সেই বিষয়টোত পাছলৈ ঘূৰি নাচায় তেওঁলোকে সেই মানুহখিনিৰ সৈতে সেই একেই উৎসাহেৰে বা একেই খঙেৰে তেওঁলোকেও আগবাঢ়ি যায় তেওঁলোকৰ সৈতে তৰ্ক কৰিবলৈ বৃশ্চিক ৰাশিৰ ব্যক্তিসকল নিজৰ মনৰ মালিক হয় তেওঁলোকে বেলেগৰ কথা শুনি কেতিয়াও কাম কৰিবলৈ পছন্দ নকৰে এওঁলোকে য'তেই যিয়ে নকৰক কিয় লাগিলে চাকৰিয়ে হওক ব্যৱসায়ে হওক তেওঁলোকে বেলেগৰ জ্ঞান বেলেগে দিয়া তেওঁলোকৰ উপদেশ কেতিয়াও মানি নলয় তেওঁলোকে নিজৰ মতেই নিজৰ মনেৰে বিচৰা কাম কৰিহে তেওঁলোকে ভাল পায় কিন্তু এটা কথা মানিব লাগিব যে এওঁলোকক যদি কোনোবাই কিবা কাৰণত সহায় বিচাৰে এওঁলোকে কেতিয়াও সেই সহায় নকৰোঁ বুলি নকয় এওঁলোক বহুতে বেছি কাইণ্ড হাৰ্টেড মানুহ হয় এওঁলোকৰ জ্ঞান বহুতে বেছি আছে সেইটোৰ ক্ষেত্ৰত কোনো ধৰণৰ সন্দেহ নাইকিয়া কিন্তু যেতিয়া কিবা এটা সিদ্ধান্ত ল'বলগীয়াৰ সময় আহি পৰে তেওঁলোকে সেই সময়খিনিত কিন্তু খুব বেছি কনফিউজন হৈ পৰে যে কি কথাত কি কৰিব লাগিব বা কি সিদ্ধান্ত ল'ব লাগিব সেই বিষয়খিনিত তেওঁলোকৰ দুৰ্বলতা দেখিবলৈ পোৱা যায় এওঁলোকে যদিও কিবা এটা বস্তু কিনিবলগীয়া হয় সেই সময়খিনিত এওঁলোক বহুত বেছি কনফিউজন হয় আৰু সেই সময়খিনিত যেতিয়া সেই বস্তুটো কিনে পাছত তেওঁলোকে ভাবে যে এইটো নিকিনিলেও হয়তো ভাল আছিলে বা তেনেকুৱা ধৰণৰ তেওঁলোকৰ মনত অনুশোচনা হয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে ঘূৰা ফুকা কৰি ভাল পায় তেওঁলোকে খুব বেছি ফুৰিবলৈ মন কৰে আৰু বিশেষকৈ স্পৰ্টছ বা যোনবোৰ ক্ৰিয়েটিভিটি থকা বস্তু আছে যেনে ধৰি লওক নতুন নতুন কিবা এটা সদায় শিকিবলৈ পোৱা কামবিলাকত তেওঁলোক বেছি আগ্ৰহী হোৱা দেখিবলৈ পোৱা যায় এতিয়া জানো আহক কোনটো বয়সত সফলতা লাভ কৰে কোনখিনি ৰাশিৰ পৰা আঁতৰত থাকিব লাগে আৰু আপোনাৰ জীৱনত ইমানখিনি দুখ কষ্ট হোৱাৰ মূল কাৰণ কি এওঁলোকে 30-32 বছৰৰ পৰা 38 বছৰৰ ভিতৰত জীৱনত সফলতা অৰ্জন কৰা অৰ্থাৎ এই সময়খিনিত এনেকুৱা এটা ডাঙৰ কিবা এটা কৰিব পাৰে যিখিনিৰ বিষয়ে তেওঁলোকে সৰুৰ পৰাই হওক বা যেতিয়াৰ পৰা জীৱনৰ কেৰিয়াৰ আৰম্ভ কৰিছে তেতিয়াৰ পৰা ভাবি আছিলে এই বয়সত
এওঁলোকৰ ভাগ্যৰ উদয় হ'ব। এতিয়া ভাগ্যৰ উদয় বুলি কওঁতে এওঁলোকে জীৱনত যিখিনি কাম কৰি আছিলে আৰু যিখিনি কামত সফলতা অৰ্জন কৰিব পৰা নাছিলে, কিবা নহয় কিবা কাৰণত সেই কামটো বিফল হয় বা কিবা নহয় কিবা সমস্যা আহিয়ে থাকে, তেনেকুৱা ধৰণৰ কামখিনিত এওঁলোকৰ সফলতা আহিবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে তেওঁলোকে বিচৰা ধৰণৰ ভাল সময়খিনি নিজৰ জীৱনত দেখিবলৈ পাব। যদি আপোনাৰ বয়স এইখিনি সময়ত আছে বা আপুনি যদি পাৰ কৰিছে, তেতিয়াহ'লে কমেণ্ট কৰি এবাৰ জনাবচোন যে আপুনি আপোনাৰ জীৱনত যিখিনি সমস্যা দেখা পাই আছিলে সেইখিনিৰ পৰা নিজকে উঠাই আনিবলৈ বা সফলতা পাবলৈ সক্ষম হৈছে নে নাই। এতিয়া জানো আহক সেই ৰাশিকেইটা কি কি। সেই ৰাশিকেইটা হৈছে বৃষভ ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। এইকেইটা ৰাশিৰ পৰা আপুনি নিজকে সদায় দূৰত ৰাখিব। কেতিয়াও নিজৰ মনৰ বিচাৰ বা নিজৰ মনৰ যি ধাৰণা আছে সেইবোৰ তেওঁলোকৰ আগত প্ৰকাশ নকৰিব, আলোচনা নকৰিব আৰু বিশ্বাসত কেতিয়াও নল'ব। কাৰণ এইকেইটা ৰাশিয়ে আপোনাৰ জীৱনত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। আপুনি যদি কাৰোবাৰ লগত সম্পৰ্কটো থাকে, সেয়া লাগিলে প্ৰেমৰ হওক বা বন্ধুত্বই হওক, এটা সময়ত গৈ হয়তো আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কিবা নহয় কিবা সমস্যাই দেখা দিবও পাৰে। আৰু যদি আপুনি ইতিমধ্যে তেনেকুৱা কোনো মানুহৰ লগত বিবাহ পাশত আবদ্ধ হৈছে বা প্ৰেমৰ সম্পৰ্কত আছে আৰু কোনো ধৰণৰ সমস্যা দেখা পোৱা নাই, তেতিয়াহ'লে হয়তো আপোনাৰ ৰাশি যি আছে সেই ৰাশি হয়তো নিৰ্ণয়ৰ ক্ষেত্ৰত আপোনাৰ চন্দ্ৰ ৰাশি নহ'লে জন্ম ৰাশিৰ কিবা এটা মিল আছে। আপোনালোকে কুণ্ডলী চাই আপোনালোকৰ ৰাশিটো নিৰ্ধাৰণ কৰি ল'ব, তাৰপিছত সেইটো আপোনালোকে বেছি ভালকৈ জানিব পাৰিব। গতিকে এইকেইটা ৰাশিৰ পৰা সাধাৰণতে বৃশ্চিক ৰাশিৰ লোকসকল আঁতৰত থকাটো, বিশেষকৈ ব্যৱসায়িক লেনদেন কৰাটো বেছি ভাল নহ'ব, কাৰণ আপোনাৰ কাৰণে এই ৰাশিকেইটা বিশ্বাসযোগ্য নহয়। এতিয়া জানো আহক যে আপোনাৰ জীৱনত ইমান দুখ কষ্ট কিয় পাব লগা হয়, ইয়াক কেনেকৈ আপুনি ভাল কৰিব পাৰিব। প্ৰথম কাৰণটো হৈছে আপুনি বহুত বেছি পজেচিভ হৈ পৰে। আপুনি খুব কম সময়তে বেলেগক বিশ্বাসত লৈ বহুত বেছি কথা কৈ দিয়ে বা সেইখিনি মানুহক আপুনি যিটো কথা ক'ব নালাগিছিলে সেইবোৰ কথা কৈ পেলায়। প্ৰথম কাৰণটো এইটোৱেই যে আপুনি বেলেগক বেছি সোনকালে বিশ্বাসত লোৱাটো, এইটোৰ কাৰণে আপুনি জীৱনত সমস্যাত পৰিবলগীয়া হয়। 2 নম্বৰৰ কাৰণটো হৈছে আপোনাৰ খং। আপোনাৰ খং ইমানেই বেছি যে আপুনি সেই খঙত কেতিয়াবা নিজৰ কাম নিজেই নষ্ট কৰে আৰু তাৰ ফলত পাছত আপুনি অনুতাপ কৰিবলগীয়া হয়। সেইকাৰণে আপোনাৰ খঙক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব, আপোনাৰ কথাক আপুনি নিয়ন্ত্ৰণ কৰিব লাগিব। মনৰ পৰা তেওঁলোক বহুতে বেছি ভাল, কিন্তু নিজৰ খংটোক নিয়ন্ত্ৰণ কৰিলে আপুনি যিখিনি কষ্ট পাই আছে তাৰ কষ্ট কমি যাব। ইয়াৰ পাছৰটো হৈছে 3 নম্বৰ কাৰণটো যে আপুনি বহুত বেছি কনফিউজন। আপুনি কি কৰিব কি নকৰিব সেই বিষয়টোক লৈ বহুতে বেছি আপোনাৰ ডিচিশ্যন যোনটো আছে, আপুনি যিটো সিদ্ধান্ত লোৱাৰ আপোনাৰ ক্ষমতা সেইখিনি উইক আছে। আপুনি লৰালৰিকৈ কেতিয়াবা কিছুমান সিদ্ধান্ত লয় আৰু পাছত গৈ পেলাই গম পায় যে সেই সিদ্ধান্তটো আপুনি লোৱাটো আপোনাৰ বাবে হয়তো ভুলহে আছিলে। এনেকুৱা ধৰণৰ কাৰণবিলাকত আপোনাৰ কেতিয়াবা জীৱনত আপুনি সমস্যাটো পৰে আৰু সেইবিলাকে আপোনাক বহুত বেছি দুখ দিয়ে। সেয়া হয়তো বহুত ক্ষেত্ৰত হ'ব পাৰে, ব্যৱসায়ী, সম্পৰ্ক, বন্ধুত্ব, যিকোনো ক্ষেত্ৰত। গতিকে আপুনি এই বিষয়টোক ধ্যান দিব লাগিব। এতিয়াৰ পৰা আপুনি এইটো গুৰুত্ব দিব লাগিব যে আপুনি যাতে এনেকুৱা ধৰণৰ ভুলখিনি নকৰে। কাৰণ যেতিয়াই আপোনাৰ দুৰ্বলতাখিনি বেলেগে গম পাব, তেতিয়াই আপোনাক বেছিকৈ আক্ৰমণ কৰিবলৈ বা আপোনাক দুখ কষ্ট দিবলৈ মানুহে উপায় বিচাৰি পায়। সেইকাৰণে সেই বিষয়খিনিক আপুনি সদায় নিজৰ মাজতে ৰখাটো প্ৰয়োজনীয়। আৰু এটা কাৰণ আছে, যিটো হৈছে আপোনাৰ ইম'শ্যন। আপুনি বহুত বেছি সোমাই পৰে, সেয়া লাগিলে প্ৰেমৰ সম্পৰ্কতে হওক, বন্ধুত্বতে হওক। অৰ্থাৎ আপুনি বেলেগৰ ভালৰ কাৰণে ইমানেই বেছি সোমাই পৰে যে আপোনাৰ নিজৰ কি হৈ আছে, আপোনাৰ নিজৰ মেণ্টেল হেল্থ কি হৈ আছে তাক লৈ পাহৰিয়া যায়। আৰু পাছত গৈ যেতিয়া সেই মানুহজনে আপোনাক কোনো ধৰণৰ বিশ্বাসঘাতকতা কৰে বা আপোনাৰ বিপদত আপোনাক লগ নিদিয়ে, তেতিয়া আপুনি বহুতে বেছি দুখত পৰিবলগীয়া হয়। গতিকে এইখিনি বিষয়ে আপুনি ধ্যান দিয়াটো প্ৰয়োজনীয়। যদি আপুনি ধ্যান দিয়ে তেতিয়াহ'লে আপোনাৰ আহিবলগীয়া সময়খিনি, অৰ্থাৎ এই ভিডিঅ'টো চোৱাৰ পাছৰ সময়খিনি আপোনাৰ ভাল সময় হ'ব। গতিকে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব, কমেণ্ট বক্সত জনাব যে আপোনাৰ ৰাশি বৃশ্চিক হয়নে, বা যদি আপোনাৰ কোনো বৃশ্চিক ৰাশিৰ লোকৰ চিনাকি আছে বা আপোন আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তেতিয়ালৈকে ধন্যবাদ।